ওম নম শিৱায়। তো গুৱাহাটীক টাটা বাই বাই দি দে। টাটা বাই বাই দি এতিয়া ওলালোঁ গুৱাহাটীৰ পৰা ঘৰলৈ। তো কাইলৈ ঘৰত মাৰ এটা সকাম আছে, তো সেইবাবে যাওঁ। আৰু বাই বাই টাটা গুৱাহাটী। তো বলক, মই ঘৰলৈ যাওঁতে কি কি পালোঁ, কি কি কৰিলোঁ সকলো দেখাবলৈ চেষ্টা কৰিম। তো দেন তেতিয়ালৈকে বলক আগবাঢ়ো। তো খানাপাৰা আগৰ দৰে সেই যান্ত্ৰিকতা নাই, লকডাউনৰ বাবে কোনো গাড়ী মটৰ নাই, একদম খালী খালী, একদম খালী। তো ফাইনেলি গণেশ মন্দিৰ পালোঁ। তো নমস্কাৰ এটা কৰি যাওঁ। আৰু এয়া গণেশ মন্দিৰ। তো ফাইনেলি যোৰাবাট থানা আৰু যোৰাবাট পাই গ'লোঁ। আৰু এটা কথা কওঁ এইখিনিতে, মোৰ যিসকলে মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰে আৰু মেছেজ কৰে যে মোকো ছাবস্ক্ৰাইব কৰিব, মই লগে লগে ছাবস্ক্ৰাইব কৰিব নোৱাৰোঁ, কিছুমান ৰুল ৰেগুলেশ্যন থাকে। আৰু লগে লগে ছাবস্ক্ৰাইব কৰিলে, ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনাৰটো কটা যাব, নহ'লে মোৰটো কটা যাব। গতিকে লগে লগে কৰা ঠিক নহয়। মেক্সিমাম 12 ঘণ্টা ৰখিব লাগে। 12 ঘণ্টাৰ পিছত ছাবস্ক্ৰাইব কৰিলে তেতিয়া কাৰো কটা নাযায়। গতিকে আপোনালোকে যদি মোক ছাবস্ক্ৰাইব কৰে আৰু আপোনালোকে যদি বেক কৰিব লাগে, তেতিয়াহ'লে মেক্সিমাম 12 ঘণ্টা ৱেইট কৰিব। আৰু মই মেছেজবিলাক পঢ়ি চাম, তেতিয়া সকলোকে বেক কৰি দিম। আৰু কিছুমানে কি কৰে, ছাবস্ক্ৰাইব কৰে, বেক নকৰাৰ কাৰণে আৰু আনছাব কৰি দিয়ে। মই গম পাই থাকোঁ বস্তুবিলাক। ছাবস্ক্ৰাইবাৰ যেতিয়া কমি যায় তেতিয়া গম পাওঁ যে মেছেজ দিছিলে, মই বেক নকৰাৰ কাৰণে হয়তো আনছাব কৰি দিলে। গতিকে তেনেকুৱা নকৰিব, মই সকলোকে বেক কৰি দিম। আৰু কিছুমান নিয়ম থাকে, 12 ঘণ্টাৰ পিছত ছাবস্ক্ৰাইব কৰিলে ছাবস্ক্ৰিপশ্যন কটা নাযায়। গতিকে আপোনালোকে এইবিলাক ভুল নকৰিব, মই সকলোকে বেক কৰিম। গতিকে অলপ সময় ধৈৰ্য ধৰিব, লগে লগে নকৰোঁ মই সেইকাৰণে। তো ফাইনেলি যোৰাবাটৰ পাহাৰ নামা ষ্টাৰ্ট কৰিলোঁ। আৰু অলপ পিছতেই সোণাপুৰ পাই যাম। তো ফাইনেলি টোল গেট পাই গ'লোঁ। টকাঘটা গেটটো পাই গ'লোঁ। এনেকুৱা গেট এটা আমিও খুলি ল'ব পৰা হ'লে কি যে মজা হ'লে হয়। তো আহি ফাইনেলি মই সোণাপুৰত চাহ খোৱা হোটেলখন ৰাজস্থান হোটেল পাই গ'লোঁ। তো ইয়াতে একাপ চাহ খাম আৰু তাৰপিছত ঘৰলৈ যাত্ৰা কৰিম। কি আছে চাই লওঁ। হেৰি আছে, কি আছে, কি ঠাণ্ডা পানী। ৰাজস্থান হোটেল চাহ খাইছোঁ, মিঠাই চাহ। অ'কে, সোণাপুৰটো টেঙা নেকি? তো ফাইনেলি খেত্ৰী পাই গ'লোঁ। আৰু জাগিৰলৈ বেছি দূৰ নাই, পাই যাম। তো স্কিপ নকৰিব, চাই থাকক। তো ফাইনেলি আহি জাগিত পাম এতিয়া পালোঁ চৌধুৰী নাৰ্চাৰী। আৰু নাৰ্চাৰীৰ লগত যিসকল জড়িত তেওঁলোকে চৌধুৰী নাৰ্চাৰী নিশ্চয় চিনি পাব। গুৱাহাটীৰ পৰা আহি থাকোঁতে খেত্ৰী পাৰ হৈ, গতিকে চৌধুৰী নাৰ্চাৰী পাৰ হ'লোঁ। অলপ পিছতে জাগিত পাম। ফাইনেলি আহি পাইছোঁহি টপাতলি।
টপাতলি চিনি পায় নাই কোনোবাই? টপাতলি জাগিৰোড পাৰ হৈ টপাতলি সুৰভি হোটেল। ফাইনেলি জাগিৰোড পালোহি আৰু জাগিৰোডৰ পৰা মোৰ ঘৰলৈ 23 কিলোমিটাৰ। ফাইনেলি জাগিৰোড ড্ৰাই ফিছ মাৰ্কেট পাৰ হ'লোঁ আৰু এইটো হ'ল আমাৰ জাগিৰোডৰ ৰেল গেট। এয়া ফ্লাইঅভাৰ বনাই আছে, চলি আছে কাম, আৰু কিমান দিন লাগে নাজানো, ঠিকাদাৰে গম পাব। তো ফাইনেলি ভকতগাঁও মৰিগাঁও বিখ্যাত দলংখন পাই গ'লোঁ। তো অলক এণ্ড নাও এট মায়ং ব্লক। তো মায়ং ব্লক পালোঁ। তো ফাইনেলি গলচেপা আৰু ভাইটি কলৰ কথা কৈছিলোঁ, ইয়াত শ্মশানত কি কৰি আছে নাজানো। তো খবৰটো লৈ যাওঁ, কৰিছে কল। কি কৰি আছে? তাৰ কি হ'ল ন? হা? অঁ পখে নহয়, তাক হৈ আছে। অঁ গাঁৱত সোমালোঁ। গাঁৱত সোমোৱাৰ লগে লগে এই অফ ৰ'ডিং ষ্টাৰ্ট। এই অলপ গ'লে পাই যাম ঘৰ। তো এয়া হ'ল গাঁৱলীয়া ৰাস্তা। গাঁৱলীয়া ৰাস্তাৰ অৱস্থা ঠিক হোৱা নাই, এতিয়াও কৰি আহি আছে। তো ফাইনেলি মোৰ গাঁও পাই গ'লোঁ আৰু এটাক জোকাই যাওঁ এইখিনিতে। এইখন হ'ল বিষ্ণুৰ দোকান। বিষ্ণু হা মোবাইল আছে? পোৱা নাই? কিয় পোৱা নাই? তাৰপিছত ক তাৰপিছত ক কিবা এটা কথা কাৰণে ফোন মাৰি নধৰিলি আৰু কিবা এটা কথা কাৰণে ফোন মাৰিলোঁ নধৰিলি আৰু এই হেৰিতে। আৰু এইটো বেলুন, বাৰ্থডে বেলুন না? হয়, বাৰ্থডে বেলুন হয়নে? য়েছ, হেপী বাৰ্থডে বেলুন।